আশা কৰিছোঁ যে 12 আগষ্টৰ আগে আগে বেলেগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা হ'ব লাগে এইটো কোনো না নকৰে ময়ো না নকৰোঁ ময়ো ওয়েলকাম কৰোঁ কিন্তু সিনসিয়ারলি এটা অনারেবল সলিউশন সবে সিনসিয়ারলি কথা পাতি আলোচনা কৰি ভালকে এটা সিস্টেমটো ডেভেলপ কৰাত বহুত টাইম লাগে ভাৰতত বহুত মানুহ টকা খাই পেলাই জেলত যোৱা এই প্ৰশাসনটো ঠিক কৰিবৰ কাৰণে সংস্কাৰ কৰিবৰ কাৰণে যোৱা 5টা বছৰ আমি বহুত কাম কৰিলোঁ আগত আইৱাৰ ঘৰবিলাকত 10,000 15,000 বেছিও লৈছিলে কেতিয়াবা IBS স্কিমবিলাকত বহুত পইচা লৈছিলে লাহে এইবিলাক সংশোধন কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত কিবা তথ্য আছে তেখেতে কৈছে কিন্তু আমাৰ তৰফৰ পৰা আমি যোৱা 5টা বছৰ ক্ষুদ্ৰ কৰাপশ্যনৰ পৰা ডাঙৰ কৰাপশ্যনলৈ যিমান পাৰোঁ আমি মোকাবিলা কৰিছোঁ যাতে এইটো নিৰ্মূল কৰিব পৰা যায় আমাৰ দৰিদ্ৰ দুখীয়া মানুহবিলাকে ভালকে চৰকাৰৰ আঁচনিবিলাক যাতে ভোগ কৰিব পাৰে চৰকাৰী আঁচনিবিলাক যাতে হিতাধিকাৰীৰ ওচৰলৈ গৈ পায় এইটো লক্ষ্য ৰাখি আমি কিছুমান ফ্লেক্সি প্ৰগ্ৰামো আৰম্ভ কৰিছোঁ আৰু কাউন্সিলৰ পৰা 100 ফেলোশ্বিপ লৈ পেলাই আমি PNRDৰ প্ৰগ্ৰাম JJMৰ প্ৰগ্ৰাম বিভিন্ন প্ৰগ্ৰাম আমি ইয়াত ভালকে ৰূপায়ণ কৰিছোঁ আৰু কিছুমান যিটো প্ৰগ্ৰাম ইয়াত ৰূপায়ণটো দেখিবলৈ পালে আপুনি দেখা পাব যে নেশ্যনেল ৰেংকত আহি গৈছে এতিয়া বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে আপোনালোকে প্ৰশ্ন কৰক তাৰপিছত বাকী ৰাজনৈতিক প্ৰশ্ন মই কৰি থাকিম কিন্তু হাগ্ৰামা মহিলাৰে এটা কথা কৈছে যে UPPL দৰে এই মিত্ৰতাক লৈ একত্ৰীকৰণক লৈ ৰাজনীতি কৰি আছে স্বয়ং হাগ্ৰামা মহিলাৰে কথা উল্লেখ কৰিছে স্বয়ং প্ৰমোদ বড়োৰ কথাটো কওকচোন আপোনালোকে স্বয়ং হাগ্ৰামা মহিলাৰীক সুধিছে স্বয়ং প্ৰমোদ বড়োই কি কয় আজি চাওক ৰাজনীতিত বহুত 10টা কথা ক'ব সমাজত কোনটো গুৰুত্বপূৰ্ণ অঞ্চলৰ কাৰণে কোনটো গুৰুত্বপূৰ্ণ সেইটোৱে ল'ব লাগে মিত্ৰতা সম্ভৱ নহয় এইটো আৰু মানে কি বুলি ক'ম আৰু দুজন বন্ধুৱে চাদা মাৰি খোৱা বস্তুটো নহয় এটা জাতি গঠন 35 লাখ জনসাধাৰণৰ ভৱিষ্যতক লৈ চিন্তা কৰিব লাগিব আমাৰ জনগোষ্ঠীয়ে সংগ্ৰাম কৰি 5,000 মানুহ হেৰাইছে ইয়াৰ কথা চিন্তা কৰিব লাগিব তো এইটো মানে কোনোবা এটা হঠাৎ ৰাস্তাত ভাবিলে কৰিলে এইটো নহয় আজি জাতীয় সংগঠনবোৰে চিন্তা কৰি আছে ৰাজনীতিয়ে সমাজখন বিভাজন কৰিবলৈ কথা এটা আছে কিন্তু সামাজিক সংগঠনবোৰে সাংস্কৃতিয়ে ক্ৰিয়াই সমাজখন জুৰে গতিকে আজি জাতীয় সংগঠনবোৰে ইয়াৰ কাৰণে পদক্ষেপ লৈ আছে যি পদক্ষেপ জাতীয় সংগঠনে লৈছে তাত মোৰ ক'ব লগা নাই কাৰণ ময়ো জাতীয় সংগঠনৰ পৰা আহা গতিকে বড়ো জাতিৰ জনগোষ্ঠীৰ কাৰণে যি ভাল হ'ব বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ কাৰণে যি ভাল হ'ব 35 লাখ জনসাধাৰণৰ কাৰণে যি ভাল হ'ব এইটোকে আমি কৰিম UPPLৰ সন্মতি থাকিব মানে UPPLৰ সৰ্বসন্মতি থাকিব চাওক মই এইটোৱে ক'লো আপোনালোকক মই এইটো মানে দুজন বন্ধু চাদা মাৰি আপুনি অলপ খাওক মই অলপ খাওক শেষ হ'লো এইটোতো নহয় সেইটো মানে বৰ্তমান আৰু ভৱিষ্যত সমাজ গঢ়াৰ কথা আছে সমাজখন আগুৱাই নিয়াৰ কথা আছে সেইটো আপুনি আৰু মই মিলিলে গোটেই সমাজখন ঠিক হ'ব বুলিতো একো নাই মিলিব লাগে জাতীয় সংগঠনে সদায় বিচাৰে এইটো অকল বড়োলেণ্ডত নহয় পৃথিৱীত য'তে যাওক জাতীয় সংগঠন সামাজিক সংগঠন নিজৰ জনগোষ্ঠীৰ মানুহবিলাকে বিচাৰিব একত্ৰিত হৈ থাকক আৰু 12 আগষ্ট আমি এটা টাইমলাইন দিছিল যে তাৰ আগতে আমাৰ লগত আলোচনা হ'ব লাগে যোৱাকালি আমাৰ তাত ৰিপৰ্ট আহিল যে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ অহাকাইলৈ অৰ্থাৎ 10 আগষ্টত তেওঁ আমাৰ লগত 16টাকৈ জাতীয় দল সংগঠনৰ লগত আলোচনাৰ কাৰণে তেওঁ ঐক্যমত্য বা সন্মতি প্ৰকাশ কৰিছে আৰু লগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এগৰাকী পাব্লিচিটি এণ্ড অৰ্গেনাইজিং ছেক্ৰেটাৰী ৰজনী বৰজোৱাৰী ডাঙৰীয়াই তেওঁ মানে ছিগনেচাৰত আমালৈ চিঠি পঠাইছে যে আমি চিঠিখন পালোঁ আৰু আমাৰ কথা সেইটো তেওঁ বিভিন্ন কথা তাত লিখিছে আৰু সেই চিঠিটো আমি পাই পেলাই পুনৰ আমি তেখেতসকলক আকৌ আজি আমি চিঠি দিছোঁ যে অতি শীঘ্ৰে 12 আগষ্টৰ আগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰসন্থা বড়ো সাহিত্য সভা 16টা জাতীয় দল সংগঠনে আলোচনাত আমি মিলিত হোৱাটো আমি বিচাৰোঁ আৰু এই কথাটো আমি পুনৰ চিঠি প্ৰেৰণ কৰিছোঁ তো আশা কৰিছোঁ যে 12 আগষ্টৰ আগে বেলেগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা হ'ব আমি আশাবাদী আৰু ইয়াৰ পিছত
পৰৱৰ্তী পৰ্যায়ত 12 আগষ্টৰ পিছত আমি একেলগে মিলিত হৈ পেলাই তাৰপিছত আলোচনা কৰিম। তেখেতৰ যথেষ্ট জ্ঞান আছে, মোৰ ইমান জ্ঞান নাই, গতিকে মই জ্ঞান লাভৰ কাৰণে চেষ্টা কৰি আছোঁ। তেখেতলৈ মই আগন্তুক দিনৰ বাবে মানে শুভেচ্ছাও দিছোঁ আৰু তেখেতৰ লগত কেতিয়াবা মুখামুখি হ'লে আপোনালোকৰ মাধ্যমত তেতিয়া জ্ঞানৰ পৰীক্ষা এটা ল'বৰ বৰ ইচ্ছা আছে মোৰ।